নিজৰ নিজৰ যিসকল অন্তৰ্ভুক্ত তেখেতসকলে ৰেচন কাৰ্ড সংগ্ৰহ কৰিব পাৰিব আৰু যিসকলে ইয়াত ৰেচন কাৰ্ড পোৱা নাপায় তেখেতসকলে আমাৰ তামোলপুৰত আমাৰ চাপ্লাই অফিচত যোগাযোগ কৰিলেই হ'ল। আগতে আপোনালোকে আসন গ্ৰহণ কৰি আমাৰ লঘু আহাৰৰ ব্যৱস্থা কৰিছে, লঘু আহাৰটো লৈ লওক। আপোনালোকে বহি লওক, ৰেচন কাৰ্ডসমূহ আপোনালোকে পাই যাব। আপোনালোকে বহি লৈ আজি যি লঘু আহাৰ আছে এই লঘু আহাৰৰ ব্যৱস্থা কৰা হৈছে, আপোনালোকে লঘু আহাৰ গ্ৰহণ কৰক আৰু কাউণ্টাৰৰ সন্মুখত বেছি ভিৰ নকৰিব। সকলোৱে ৰেচন কাৰ্ড পাব। কথা হ'ল আজি আমাৰ ফালৰ পৰা লঘু আহাৰ ব্যৱস্থা কৰা হৈছে, গতিকে নিজৰ নিজৰ চিটত বহি আপোনালোকে আজি লঘু আহাৰ গ্ৰহণ কৰিছে। আপোনালোকে আমাৰ ৰেচন কাৰ্ড বিতৰণৰ কাৰ্যালয়ৰ সন্মুখত বেছি ভিৰ নকৰিব, ঠেলা হেঁচা নকৰিব। খুব শৃংখলাবদ্ধভাৱে আজি এই অনুষ্ঠানটোত আপোনালোকে সহযোগ কৰক। আমাৰ কাউণ্টাৰৰ সন্মুখত বেছি ঠেলা হেঁচা নকৰিব। ইয়াৰ ৰেচন কাৰ্ড মানে চাউলৰ কাৰণে নহয়, ৰেচন কাৰ্ডৰ দ্বাৰাই আয়ুষ্মান কাৰ্ড পোৱাৰ এটা ব্যৱস্থা আছে, 5 লাখ টকা চিকিৎসাৰ ব্যৱস্থা আছে। অৰুণোদয় পোৱাৰ কাৰণে এটা যোগ্য বুলি ঘোষণা কৰা হৈছে। যাৰ হাতৰ ৰেচন কাৰ্ড থাকিব অৰুণোদয় পাব, যাৰ হাতৰ ৰেচন কাৰ্ড পাব সি আয়ুষ্মান কাৰ্ড পাব, আৰু যাৰ হাতৰ ৰেচন কাৰ্ড আছে সি ধুনীয়াকৈ আমাৰ গেছ কানেকশ্যনটো পাব, নহয় জানো? গতিকে ইয়াত ৰাইজে উপকৃত কৰিব পৰা এটা কাৰ্ডৰ দ্বাৰাই 3-4টা ইয়াত যিটো আঁচনি উপকৃত হৈছে। কিবা প্ৰচাৰ চলি আছে, সেই হিচাপে দুদিন পিছত মানে যিটো অৰুণোদয়ৰ কম বিতৰণৰ কাৰ্যসূচী মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজিৰ দৰে হয়তো ঘোষণা কৰিব আৰু আজিৰ দৰে মানে বিতৰণ কাৰ্যসূচী সেইখিনি